আজি গৈ আছোঁ বিয়া খাবলৈ পাণবাৰীত। আমাৰ ডিগবৈৰ ওচৰতে আছে পাণবাৰী। এতিয়া গৈ আছোঁ আমি পাণবাৰীত ভাৰ উঠা খাবলৈ, মানে পাণবাৰীৰ পৰা আমাৰ গাঁৱলৈ ছোৱালী আনিছে আমাৰ দাদাই। আমি আজি দাদাৰ ভাৰ উঠিবলৈ গৈছোঁ। এইফালে হৈছে খুৰীদেউ আৰু দুজনী ভণ্টি আৰু আগফালে বহুত আছে। এতিয়া আমি আহি পাই গ'লোহি। এইখনে হৈছে পাণবাৰী। এইফালে আমি এতিয়া বহিবলৈ লৈছোঁ। এইটো হৈছে বিয়া ঘৰৰ ৰভাটো। চাব পাৰে এইফালে আমাৰ বাক বাৰু আগৰ ভিডিঅ'টোত দেখাইছিলোঁৱেই, আৰু এইজনী হৈছে মোৰ বান্ধৱী জেৰিফা। এইফালে ককাহঁত বহি আছে, নীতি নিয়ম কৰিব, আৰু এতিয়া আমি আহি পাইছোঁহি। এতিয়া আহিলোঁ আমি মাহীহঁতৰ ঘৰলৈ, মানে আমাৰ মাহী এজনী ইয়াতে বিয়া হৈছে পাণবাৰীত। বিয়া হোৱা অৱশ্যে বেছিদিন হোৱা নাই। আমি মাহী ঘৰত আহিলোঁ অকণমান ফুৰিবলৈ, ইফালে চাবলৈ আহিলোঁ মাহী থকা জেগাটো। এইখন হৈছে মাহীহঁতৰ ঘৰ। মাহীয়ে আমাক ফটো মাৰা চাই আছে দেই। আমি চবে মানে ফটো মাৰি আছোঁ। মাহী ঘৰত চাহ খালোঁ আমি, অকণমান দেৰি বহিলোঁ আৰু চাৰিওফালে পৰিৱেশটো চালোঁ। বহুত গছ-গছনি, ধুনীয়া পৰিৱেশ। এয়া হৈছে আমাৰ বাইদেউকেইজনী, ফটো মাৰাত লাগিছে দেই। ইমান ধুনীয়া চাওকচোন। কিন্তু এই পাণবাৰীখনত মই পাণৰ বাৰী দেখা নাপালোঁ, তামোল বাগান এইবিলাকো বাৰীহে দেখিছোঁ। আপোনালোকে বাৰু দেখিছেনে? চাওকচোন কোনফালে আছে পাণবাৰী? চবফালে দেখোন তামোল বাৰী আৰু চাহ বাগান। আমি এতিয়া বিয়া ঘৰলৈ পুনৰ গৈ আছোঁ, গৈ পালোহি। এতিয়া ইয়াত আমাক নাচিবলৈ দিছিলে, মই অকণমান নাচিলোঁ বাৰু। এতিয়া ইহঁতে নাচি আছে, মই অকণমান ইহঁতক ভিডিঅ' কৰি দিছোঁ। এয়া নাচিছে দেই পুৰা নাচনীকেইজনী। খুৰীদেউহঁত নাচিছে আৰু এইফালে লগৰজনীও নাচিছে। এতিয়া আৰু আমাৰ যাবলৈও হ'ল, বিদায় লৈছোঁ। এইফালে বিদায় পৰ্ব হৈ গৈছে। চাওক নাচনীবোৰ নাচি নাচি বিদায় দিব হ'বলা আমাক। চবে নাচিছে ধুনীয়াকৈ। ডেকা ল'ৰাবোৰো নাচি আছে ওচৰলৈ আহি আহি। ছোৱালীবোৰৰ ওচৰলৈ আহি লৈছে দেই ডেকা ল'ৰাবোৰ। বিয়া খাবলৈ গৈ কিন্তু ভাল লাগিল। এফালে আকৌ দৰাক কিবা কিবি আঁকি দিয়াৰ নিয়ম আছে বোলে, মানে তেল টেঙা ঘঁহি, লিপষ্টিক চিপষ্টিক কাজল ঘঁহি পূৰা একেবাৰে ষ্টাইল কৰি দিয়ে, আৰু চাব নোৱাৰা অৱস্থা হৈ গৈছিলে তাহাঁতৰ। বাই, নেক্সট ভিডিঅ'ত লগ পাম। চেনেলটো ছাবস্ক্ৰাইব কৰি